জীৱনটো লাহে লাহে কিবা এটা ভাল নলগা হৈ আহিছে। সকলো আছে তথাপিও যেন ৰিলেক্স বোলা বস্তুটো বহুদিন দেখা দেখিয়েই নাই। ৩৭ ডিগ্ৰীত জ্বলি থকা সূৰ্যটোৰ লগত হাতত হাত থৈ চেলেঞ্জ কৰি ওলালো ভৰ দুপৰীয়া ৰঙিয়ালৈ। লক্ষ্য পিছে বিদুৰভাই উপভোগত। হলত উপস্থিত হৈ গম পালোঁ টিকট প্ৰায় শেষে। সন্মুখত ২-এটা আৰু বক্সত ২টা ছিট খালী আছিল। উপায় নাই, ইমান দূৰ বাট গৈ উভতি অহাতকৈ বাজেটৰ বাহিৰত টিকট এটা লৈ VIP ফিলটো ল বুলি পপকৰ্ণ আৰু ক'ল্ড ড্ৰিংকছ এটা লগত লৈ আৰামী চকীখনত বহি পৰিলোঁ। লাহে লাহে হলটো হাউচফুল হ'ল। চিনেমাখন আৰম্ভ হৈ কেতিয়া শেষ হ'ল গমেই নাপালোঁ। SCView আৰু টীম বিদুৰ ভাইলৈ ধন্যবাদ। চিনেমাখনৰ কথা এটাই ক'ম, বোলো বিদুৰ ভাই ফালি দিছা। কোনো লাভ